নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আজি শুভ বিজয়া দশমী গতিকে ভাবিছোঁ কতটো ওলাই যোৱা নগ'লে পূজা বুলি ভাবিছিলোঁ ব্লগ চগ বনাম আৰু কত ওলাই যোৱা নগ'ল আচলতে পূজা চূজা এইবোৰত এটা ফ্ৰেণ্ডছো লাগে তো আজিও উপায় নাই মানে আজিও মই মাহীৰ ল'ৰা আহি আছে মোৰ ভাইটি তাৰ লগতে ওলাই যাম আচলতে এতিয়া ফাৰ্ষ্ট বাইহেতৰ চাৰিআলি যাওঁ তাৰপৰা বাইহেতৰ চাৰিআলি পূজা চাই আহি বেজাৰত সোমাম আৰু যেহেতু আজি বিজয়া দশমী আজিৰ পৰা আৰু এবছৰৰ কাৰণে মা গুচি যাব আমাৰ মাজৰ পৰা তো মাক শেষবাৰৰ কাৰণে দৰ্শন কৰি আহোঁ আৰু শেষবাৰৰ কাৰণে মাৰ পৰা আশীৰ্বাদো লৈ আহোঁ বছৰটোৰ কাৰণে লগতে ৰাৱণটো জ্বলাব আজি বেজাৰত তো সেইটো চাব যাব লাগে তো ৰাৱণ জ্বলোৱা চাওঁ আপোনালোককো দেখুৱাওঁ তো নিশ্চয় সকলোৰে পূজা ভালে ভালেই চলি আছে তো আজি ভালে ভালে দেৱী যাবগৈ যিহেতু আৰু দেৱী মা যোৱাৰ পিছততো বছৰটোৰ কাৰণে পূজা শেষ তো এতিয়া ভাবিছোঁ ভাইটিক ৰখি আছোঁ সি আহিলে ওলাই যাম আৰু আমাৰ টিকলি আহি গ'ল চা হাই আমাৰ টিকলি তো মোৰ ভণ্টি একদম টিকলু ভণ্টি তো মানে কি কওঁ মোৰ মাহীৰ ছোৱালী এইও যাব আমাৰ লগত বাট চাৰিআলিলৈ নাযায় এই মাহঁতৰ লগত অলপ দেৰিকৈ বেজেৰাত যাব তাত আমি লগ কৰিম ন ৰাৱণ জ্বলা চাম ন আজি বাইহাটা চাৰিআলিত আচলতে মেইনকৈ দুখন পূজা হয় এখন হয় ইয়াতে বাইহাটা চাৰিআলি দুৰ্গা মন্দিৰ বুলিও কয় এইটো এই মন্দিৰটোত হয় বহুত বছৰ পুৰণা আৰু এখন হয় বাইহাটা চাৰিআলিৰ পূব কামৰূপ কলেজ পাৰ হৈ সেইখিনিতে এটা মন্দিৰ আছে সেইখিনিত আৰু এখন হয় তো এইখন হৈছে আমাৰ দুৰ্গা মন্দিৰৰ এইখিনিতে তো সেইফালে যাব লাগিলেতো আৰু বহুতখিনি যাব লাগিব গতিকে তালৈ যোৱা বা সম্ভৱ হ'বনে নাই কাৰণ মূৰ্তিটো অলৰেডি ওলালেই আৰু দেখিছে নহয় ইয়াৰ পৰিৱেশ কি ক'ম বৰ মানে মজা লগা পৰিৱেশ এই টাইমখিনিত আপুনি মানে আপোনাৰ নাচোন উঠিব ইয়াতে মানে আৰু যিটো জাম লাগিছে সকলোখিনি মানুহ ওলাই আহে ন আজি আচলতে দেৱী মাক বিদায় দিবলৈ তো মানে পূৰা জাম লাগি গৈছে আৰু চেষ্টা কৰোঁ সেইফালে যাব পাৰি যদিহে মানে পূব কামৰূপৰ লাইনটোলৈ তো সেই পূজাটোৰো চাগে ওলাইছে বেবীটো চাওক না কি কিউট আছিল এয়া চাওক দেৱী মাক মানে উলিয়াই আনিছে আৰু বাহিৰত বিদায় দিবৰ কাৰণে তো কি ক'ম আৰু আচলতে বহুত ভালো লাগিছে ইয়াত যিটো পৰিৱেশ না উখল মাখল বৰ্তমান আৰু বেয়াও লাগিছে কাৰণ আজিৰ পিছত এবছৰৰ কাৰণে মানে পূজা শেষ আৰু এই গেটটো চাওকচোন কি মজা বনাইছে চাৰিআলি মানে বৰ্তমান মেইন মূৰ্তি ওলাইছে আৰু দুখন পূজা হয় মেইনকৈ চাৰিআলি এখন পূব কামৰূপৰ ওচৰত তালৈকে যোৱাৰ আৰু প্ৰভিশ্যনে নাই মানে বৰ্তমান ইমান ভিৰ তো বেজেৰা উল্টি যাব লাগে কাৰণ ৰাৱণটো জ্বলাই দিব সেইটো দেখাই নাপাওঁ মানে তো এইটো কাৰণে আমি উল্টি আকৌ যাব লাগিব ৰাৱণ চাব লাগে তো ইয়াতে এইখিনিয়ে আৰু আমি এতিয়া বেজেৰা যাম আকৌ ফাইনেলি আমি বেজেৰা পালোঁ আচলতে বেজেৰাৰো মূৰ্তি ওলালে এতিয়ালৈ কথাটো হৈছে কি আমি জাষ্ট ৰাৱণটো জ্বলোৱা চাব লাগে মেইনকৈ তো সেইটো কাৰণেহে তাড়াতাড়ি লগাই আহিছোঁ একদম আপোনালোকক দেখাম বুলি মানুহ চাওকচোন ভাই কিমান ভিৰ আকৌ মাস্ক তই তেতিয়া হেৰি নাছিল মানুহ ইমান নাছিল এইয়া ফাইনেলি ৰাৱণটো জ্বলোৱা চাব গৈ আছোঁ আমি আপোনালোকো দেখাম ধুনীয়া বনাইছে দেই সেইখিনি বেজেৰাৰ ভিৰ বাপৰে আজি আগফালে যোৱাটো বহুত টান আছে সাংঘাতিক ভিৰ এইখন ফিল্ডতে থিয়েটাৰো হয় বেজেৰাৰ ঠিক এই ৰকমেই ভিৰ বাপৰে এইটো দেখাই নাপায় টিকলি তলত টিকলিক দেখা নাপায় আজি আৰু
বাকী যিয়েই নহওক প্ৰতিমা লৈ গ'ল যদিও ইয়াত মানে ইমানেই মানুহ হৈছে, আচলতে মানুহ চায়ে ভাল লাগি আছে, কোনেও মানে বৰ খাব নোৱাৰে আৰু ইয়াত। আৰু ময়ো বহুত পুৰণা ফ্ৰেণ্ডছ লগ পাই গ'লোঁ আজি, বৰ ভাল লাগিছে দেই। তোমালোকে ফোন মাৰোঁতে মই দাউৰি আহিছোঁ। বাপৰে ইমান মানুহটো এতিয়া থিয়েটাৰতো নহয় যিমান আজি হৈছে, চব ৰাৱণৰ খাতিৰত ইমান মানুহ। এইজন মোৰ নগাঁৱৰ পেহা, গমেই নাপায় তেওঁ মই যে ভিডিঅ' কৰি আছোঁ, কথাত একদম ফুল বিজি। চাগে তেওঁ কোনোবা পুৰণা ফ্ৰেণ্ড পাই গ'ল এইজন। এই টিকলাটোক চাওকচোন আইচক্ৰীম খাই আছে। ককাকৰ লগত পূজা চাবলৈ আহিছে, মানে আহি আইচক্ৰীম খাই আছে। মই তেতিয়াৰ পৰা লক্ষ্য কৰিছোঁ, কিয় জানো কিছুমান এনেকুৱা দৃশ্য মোক টানি লৈ আহে ওচৰত। বাকী যিয়ে নহওক বাকী দুনিয়াৰ চিন্তা নাই, यही तो मजे का लाइव है। আমাৰ পুৰণা ফ্ৰেণ্ড লগ পাই গ'লোঁ এফালে হয়, কিন্তু কথাটো হৈছে কি ইয়াক জ্বলাব লাগে আমি অত মানুহ ৰখি আছোঁ চাব লাগি, উপায় নাই আৰু। ৰাৱণ না যিমান জ্বলো বদমাছ ৰাক্ষস, বহুত পুৰণা ৰাক্ষস আছিল, তো ইয়াক চাব লাগে আমি ৰ'ব লগা হৈ গৈছিল। আৰু এটা কথা স্পেচিয়েলি আজি ভিডিঅ'ত কৈ দিব লাগিব, বেজৰাৰ মানে এইবাৰ এইটো ফাৰ্ষ্ট কাৰ্যসূচী ৰাৱণ বধ। ইয়াৰে আগত কেতিয়াও ৰাৱণ মানে বনোৱা যোৱা নাছিল এনেকৈ। তো ফাৰ্ষ্ট কাৰ্যসূচীত এইবাৰ মানে ৰাৱণটো জ্বলাবৰ কাৰণে স্পেচিয়েলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱ, আমাৰ মামাৰ বিশেষ কৰ্তব্যৰত ব্যক্তি মানে মাননীয় হেমন্ত চৌধুৰীদেৱ আহিছে। তেখেতৰ দ্বাৰা মানে ৰাৱণটো জ্বলোৱা কাৰ্য তেখেতৰ দ্বাৰাই মানে কৰোৱা হ'ব আৰু। তো তেখেতেই মানে ৰাৱণটো জ্বলাইছে বৰ্তমান। কাম খতম, মানুহ মানে এতিয়া যায়, চব ঘৰত যায়, ৰাৱণ জ্বলা আমি চালোঁ, কাম চব খতম, ৰাৱণ জ্বলি ভাল লাগে, সঁচাই বহুত ভাল লাগিল। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো প্লিজ জনাব, আৰু অৱসৰ আহিব আমাৰ লগত বেজাত ৰাৱণ জ্বলাবলৈ আমাৰ লগত। তো আজিৰ কাৰণে এইখিনিয়ে আছিল, বাই বাই দোস্ত।